এবাৰ হৈ গৈ আছে দেখিছেনে গুৰটো আজিকালি মানুহে ডায়েবেটিছ আৰু ছুগাৰ পৰা বাচিবলৈ এইটো চেনি এৰি গুড় খাইছে সেই গুড় কিমান পৰিমাণৰ বিষাক্ত আৰু কিমান পৰিমাণৰ শুদ্ধ মানে বিশুদ্ধ সেই বিষয়ে আজি ক'বলৈ যাম আৰু প্ৰকৃত গুড় ক'ত বনায় আৰু কেনেকৈ বনায় আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব গুড মৰ্ণিং সুপ্ৰভাত বহুতো ঠাণ্ডা পৰিছে দেখিছে নহয় কিমান ঠাণ্ডা পৰি গৈছে গতিকে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু DS ডিভান্স ইউটিউব চেনেল আজি আমি যাম ব'লক এতিয়া আপোনালোকক দেখুৱাম গুড় কেনেকৈ বনায় দেখিছে নহয় এয়া কুঁহিয়া ইয়াত মানে খালত ভৰাই দিছে কুঁহিয়া পেৰা মেচিনত সোমোৱাই দিছে এয়া ৰসখিনি ওলাইছে কুঁহিয়া ৰস ওলাই এই ৰস গৈ এই নলাটোৱেদি মানে নলাটো এইটো বাঁহাৰে বনাইছে বাঁহাৰে এইটো নলা লিখিয়াকৈ বনাই গৈ সেই তাত পৰিছোঁ ভাতিত মানে এখন কুঁহিয়া পেৰা সেইখনত পৰিছেগৈ লাগিল চাই বাছ এয়া দেখিছে নহয় খুৰাজনে মানে আমাক কুঁহিয়াৰ ৰস খাবলৈ ক'লে এয়া কুঁহিয়াৰ ৰস চাকনিত চাকি গ্লাছত বাকি দিছে কুঁহিয়াৰ পৰা জেগালৈ আহি কুঁহিয়াৰ ৰস নাখালে কেনেকৈ হ'ব আৰু গতিকে চাই থাকক আপোনালোকে এয়া দেখিছে নহয় কুঁহিয়াৰ ৰস অকণমান খাই লওঁ এতিয়া পিয়'ৰ কুঁহিয়াৰ দেখিছে নহয় পিয়'ৰ কুঁহিয়াৰ ৰস একদম মেচিনত চেকি ডাইৰেক্ট উলিয়াই দিছে মেচিনত কেনেকুৱা লাগিলে ভাল লাগিল বহুত ধুনীয়া লাগিলে দেই আজি অভিজ্ঞতা কেনেকুৱা অভিজ্ঞতাটো সদায় আৰু আল্টিমেট মনত থাকি যাব এনেকুৱা পিয়'ৰ জেগা পিয়'ৰ গুড় আৰু মানে পিয়'ৰ বস্তু কোনো ভেজাল নাই ফুল নেচাৰেল একদম আহি যাব কেতিয়াবা খাই টেষ্ট কৰি চাব দেৰগাঁও চিকাৰীঘাট আৰু চৰাই চাপৰি দেই চিকাৰীঘাট নহয় এতিয়া খাম গৰমকৈ অকণমান এতিয়া টেষ্ট কৰিম অকণমান এয়া মানে সেই বনাই আছে দেখিছে নহয় তাত বনাই থকাৰ পৰা অকণমান গৰম দি দিছে তাৰপৰা অকণমান টেষ্ট কৰি চাম কেনেকুৱা লাগে মজা এই আমাৰ গোটেইজনে দেখিছে নাই পুৰা লাক্সা দি আছে একদম কেনেকুৱা লাগিছে কি খাই আছে দেখুৱাই দিয়া এয়া দেখিছে গৰম কুঁহিয়াৰ ৰস খুব সুন্দৰ সেই মজা তোমাৰ কেনেকুৱা লাগিছে ঠিকে আছে পৰিৱেশটো কেনেকুৱা লাগিছে পেট ভৰি গ'ল ঠিক আছে নে ছাৰ এইটো কি কৰে এইটো আপোনাৰ গেদেইটো মানে অঁতাই দিয়ে ন অঁ এইটো অঁতাই দিলে ইয়াৰ মানে কি হয় এইটো অঁতাই দিলে গুড়টো মানে বগা হয় যিটো এতিয়া টাউনৰ মানুহবিলাকে ক'লা গুড়টো মানে সন্দেহ কৰি দিয়ে চেনি দিয়া গুড় বুলি কিন্তু ভাল বস্তুটো নাখায় এনেও সদায় মানুহে বেয়া বস্তুটোৱে দেখাত ধুনীয়া বস্তুটো বিচাৰে দেখিছে না এইটো দেখিছা সেইখিনি তেতিয়া পেলাই দিলে আজিখনতে ওলাইছে নেকি বাপৰি এইটো মাৰিলে কি হয় ন অঁ বস্তু তল এয়া দেখিছে নহয় গুড় পেৰি আছে এয়া গুড় আপোনাৰ এয়া গুড় আৰু 2 ঘণ্টামান লাগিব বুলি কৈছে বাৰু কিন্তু এয়া ইয়াৰ সেই ফেনটো আহিলে এই ফেনটো টুকি দিব ইয়াৰ পৰা গুড় পেৰা কাম এয়া আৰু 2 ঘণ্টামান লাগিব এই মেচিনত হেৰি কৰি আনিলে তাৰপাছত আপোনালোকৰ ইয়াৰ পৰা প্ৰথমতে হেৰি গুড়টো ওলাব ন এইটো কি বুলি কয় লিকটীয়া গুড়টো ন কুঁহিয়াখিনি চেপি উলিওৱাৰ পাছতে তাৰ ঘুগুলাখিনি শুকুৱাই ইয়াত জুইৰ কাৰণেই ব্যৱহাৰ কৰা হয় কেঁচাতে কিমানমান উঠে ইয়াত কেইকেজিমান হয়গৈ 50 কেজি হৈ যায় ন আপোনালোকে দিনটোত কিমানমান উলিয়াই এনেই এজাপহে মাৰে নি এজাপতে গোটেই দিনটো লাগে নহয় ন এয়া দেখিছে নহয় উতলি আছে গুড় মানে গুড়লৈ পৰিৱৰ্তন হৈছেগৈ আৰু অকণমান পাছতে গুড় হ'বগৈ মানে কিমান সময় লাগিব ইয়াত আৰু এইটো মানে কি টেষ্ট কৰিছে নো ফুটটো চাই অঁ
আৱাজত মাৰি দিয়ক দেখিছেনে এইটো কিমান কষ্টৰ প্ৰচেছ বহুত কষ্টৰ পাছত মানে গুড় হয় বহুত এইচ ডি আহিব খালি আকৌ আৰু বা গুলি দিয়ক লাগি গ'লে হৈ যায় ন এই দাদাই টেষ্ট কৰি আছে দেখিছেনে গুড়টো আপোনাৰ হওঁ অৱস্থা হৈছে তেখেতলোকে টেষ্ট কৰি চাইছে এয়া এনেকৈ কৰি বাঁহ দুডাল দুফালে ভৰাই দিলে তাৰ পৰা দাঙি লৈ যাব অঁ নহ'লে বেলুনটো নুঠে মানে ন অঁ এয়া হৈ গ'ল এয়া তেখেতলোকে নমাব কোনফালে নিব অঁ দেখিছেনে গুড় নমালে এই দেখিছেনে গুড়ৰ কালাৰ কি মজা উঠিছে দেখিছে নহয় এই চব ফেন উঠি যাব ন এই মজা অঁ দেখিছেনে গুটি আছে দেখিছেনে ইয়াৰ পৰা অলপ ফেন এটা ওলাব বগাকৈ সেইটো গুড়ৰ ফেন ন অঁ অঁ ফেন গুড় ন অঁ 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 চামনি যাব ন দেখিছেনে আপোনালোকে ধুনীয়া কিমান ধুনীয়া ফ্লেভাৰ হৈ গৈ আছে দেখিছেনে গুড়টো হা খোৱালে খাম অকণমান অঁ দিলে খাম আৰু অকণমান অঁ এয়া দেখিছে নহয় বগাকৈ মানে চামনি এটা লাহে লাহে পাতিবলৈ আৰম্ভ কৰিছে মানে একগোট হৈ ধুনীয়াকৈ এটা চামনি পৰি যাব আপোনালোকে চাই থাকক ভিডিঅ'টো এইটো দেখিছেনে বগাকৈ ওলাই আহিছে এইটো দেখিছেনে কি মজাকৈ ওলাই আহিছে দেখিছে গান লিখে নে এইটো দেখিছে না ফেন এটা ওলাই গৈছে কিমান ধুনীয়াকে কি মজাকে গুড় হৈ গ'ল দেখিছেনে এইটো দেখিছে না ফেন এটা ওলাই গৈছে কিমান ধুনীয়াকে কি মজাকে গুড় হৈ গ'ল দেখিছেনে কিমান ধুনীয়া ফেন এটা লাগিছে দেখিছেনে আপোনালোকে এইটো দেখিছেনে কি গুড় কয় এইটো ফেন গুড় এয়া দাদাই দেখিছেনে আমালৈ তুলি আছে খোলত আমি এতিয়া খাম এতিয়া মজা ওলাইতো কোনো কাৰণত নাই চেটেপে হ'ল আজিবা কি লগাব লাগিব অন্তিম পৰ্যায়ত আহি উপনীত হৈছে ইয়াৰ পাছতে এয়া গুড়টো এই গুড়টো হেৰিয়াত দি দিব এনেকুৱা গামলাত ষ্টক কৰি দিব তাৰপিছতে কাইলৈ ৰাতিপুৱালৈ টাইট হৈ যাব ন ৰাতিপুৱালৈ টাইট হৈ যাব তাৰপৰা এতিয়া চেনি গুড়টো চুগাৰৰ কাৰণে নাখায় চেনিটো কিন্তু গুড়টোতো খাই দিছে চেনি গুড়টো খাই দিছে আটা মিক্স কৰিছে পিঠাগুড়ি মিক্স কৰিছে গুড়টো মিঠা পাইছে খাই মিঠা পাইছে হয় চেনি মিক্স কৰিছে তাৰ লগত গুড় আধা টিং দিছে এটিং গুড়তে 5 কুইণ্টেললৈকে গুড় বনোৱা দেখিছে এটিং চেনি গুড়ত কি এটিং গুড়ত 5 কুইণ্টেললৈকে বনোৱা দেখিছে নহয় গুড় মানে সেইখিনি চেনিখিনি আৰু মানে গলি যায় ধৰি লওক এবেগ দিলে অঁ আটা 20 কেজি দিলে পিয়ৰ গম পাইছেনে গুড় 4-5 কেজি দিলে
অঁ কথা সেইটো মানে চেনি দিওঁ কিন্তু সেই গুৰটো মানে কি টাউনৰ মানুহে টাউনৰ মানে মিঠা পায় এইটো গুৰ হয় ৰিয়েল গুৰটো অকণমান চুকচুকীয়া চুকচুকীয়া অঁ আপুনি গুৰ খাই চাব ৰিয়েল গুৰটো চোকা পাব চোকা কিন্তু যিটো চেনি গুৰ হয় সেইটো হ'ল মিঠা তাৰমানে মিঠা এইটো হ'ল চোকা এতিয়া খাই চাওক এইটো চোকা কিন্তু চেনি গুৰটো মিঠা তাত আটা গুৰিয়ে আছে চেনি আছে মিঠা হ'ব এতিয়া টাউনৰ মানুহে সেইটোহে ভাল পায় এইটো এতিয়া বেয়া পায় টাউনৰ মানুহে বুজি নাপায় মানে কথাটো ৰিয়েল গুৰ বুজিবলৈ নিবিচাৰে আপুনি বুজালেও আপোনাক ভুলটোহে দেখুৱাই দিব মানে খাই চাব অকণমান খাই চালে চোকা পালে এইটো গুৰ নালাগে চেনি গুৰ অকণমান খাই চালে মিঠা পালে সেইটো গুৰ লৈ গুচি গ'ল আজি দাদাই ভাল প্ৰায় মানুহে গুৰেহে কিনি খায় গুৰ কিনি খায় কিমান এটা দীঘলীয়া প্ৰচেছৰ অন্তত এইখিনি আহি উপনীত হৈছে এয়া দেখিছে নহয় কি মজা লাগিছে দেখিছেনে আপোনালোকে গুড়ৰ অন্তিম পৰ্যায় মানে অলৰেডি গুড় বনাই হৈ গৈছে এতিয়া সেই চৰিয়াটোত তাত আৰু মানে গুড়টো আনলোড কৰিব কৈ দিলোঁ প্ৰকৃতিৰ লগত থাকে হয় কিন্তু আজিকালি ৰাইজে বা টাউনৰ ৰাইজে হয় এই বগা গুড় বিচাৰি হয় খাওঁতে তাৰ পৰা কি এফেক্ট হৈছে সেইটো বহুত বছৰ পাছতহে অনুভৱ হ'ব লংকাৰ গুড় হয় সেইটো গুড় বুলি নকয় সেইবোৰ একোটা একোটা ফেক্টৰ মানে ফেক্টৰ ক'ৰ পৰা সেইটো বনাইছে কিন্তু গুড়ৰ নিচিনা হয় বুজিছা নাই সেই বস্তুটো আমাৰ এই অঞ্চলত কেইটামান মানে ফেক্টৰী উলিয়াই হয় আমাৰ এই লোকেল গুড় অকণমান দি তাৰ 1 কুইণ্টেল দি বনাই মানে ধুনীয়া কৰি চেনি দি সেইটোকে মানে বজাৰত 1 নম্বৰ গুড় হিচাপে বিক্ৰী কৰে কিন্তু টাউনৰ মানুহ বুলিয়ে কোৱা নাই যিকোনো মানুহে মানে ভাল দেখি আৰু খাবলৈও এটা বেলেগ বস্তু মানে বহুত বস্তু মিক্স থাকে টেষ্টি হৈ যায় গুড়ৰ প্ৰকৃত সোৱাদতকৈ সেই সোৱাদটো অলপ বেলেগ হয় ন গম পাইছেনে হয় তাৰ পৰা তোমাৰ কি এফেক্ট হ'ব সেইটোতো এতিয়াই গম নাপায় এতিয়া ধৰি লওক এখেতে ক'লে বাৰু এতিয়া ধৰি লওক কিছুমানে চুগাৰৰ কাৰণে আপোনাৰ চেনি নাখায় গুড় খায় সেই 1 নম্বৰ কথা একেই মানে বাঢ়িবহে মানে কিন্তু তাৰ পৰা কি এফেক্ট হ'ব পাৰে সেইটো কিন্তু কেইবা বছৰৰ পাছত অনুভৱ হয় বা এনেকুৱা এটা বেমাৰ ওলোৱা নাই যে গুড়ৰ পৰা ডাইৰেক্ট হ'ল ধৰি লওক এতিয়া কৈ দিব নোৱাৰে কেঞ্চাৰটো ক'ৰ পৰা হ'ল কোনে কৈ দিব সেইটো হয় বাৰু কিন্তু কেঞ্চাৰ হোৱাৰ পাছত হ'ল আৰু সেইটোৱে মানুহে অলপ সচেতন হ'ব লাগে শিক্ষিত সমাজ বৰ্তমান বহুত উন্নত জেগা হৈছে অসমখনো হয় শিক্ষিতৰ ফালৰ পৰা হয় কিন্তু খাদ্য সামগ্ৰীটো যাতে অকণমান শিক্ষিত বিচাৰ বিবেচনাৰে খায় হয় হয় আমাৰ দাই-চুলি লৈ আমি যদিও খেতি কৰি আছোঁ কিন্তু আমাৰ খাদ্য প্ৰণালী বা আমাৰ বডি এক্সেমাক যথেষ্ট হেৰি ভাল সেইটো নেচাৰেল এই গুড়টো নেচাৰেল গুড় মানে সম্পূৰ্ণ এটা প্ৰকৃতিৰ গুড় হয় ইয়াত কোনো ভেজাল নাই ইয়াত আমি ৰং দিবৰ কাৰণে ধুনীয়া হ'বৰ কাৰণে একো বস্তু ভেজাল কৰা নাই তোমালোকতো আৰম্ভণিৰ পৰা আছে দেখিলোঁ খাই চাইছোঁ প্ৰকৃততে গুড়ৰ ৰং সেইটোহে এটকা কম দিয়ক বোলে 60 টকা কৈছে 2 টকা 5 টকা কম দিয়ক সেইটো হয় লোকেল গুড়টো দিয়া ধুনীয়া দেখি পেলাই হয় আকৌ সেই গুড়টো যদি 1 নম্বৰ দাম কেলে কম সেইটো কাৰণে অলপ বেয়া লাগে আমাৰ অসমীয়াখিনি মানুহলৈ সেই থলুৱা মানুহখিনিক মানে মাৰি দিছে বাহিৰৰ মানুহবোৰে আহি কিন্তু সেইটোতো ইমান খেতিয়ক এতিয়া কুঁহিয়াৰ খেতিটো ইমান ইজি নহয় হয় 20 টকা কেজিত বা 30 টকা কেজিত গুড় বিক্ৰী কৰিব সেই গুড়টো তোমাৰ 20-25 টকা মানত আহে ইয়াত পালে মানে গুড়ৰ নিচিনা গুড়েই নে কি নাজানো আৰু কিন্তু যেতিয়া তোমাৰ ফেলাইট ইয়াত মানে আমাৰ ইয়াৰ যিবোৰ ফেক্টৰী মানে কৰে তাত বহুত বেয়া বস্তু ওলায় কিন্তু সেইবোৰ আঁতৰাই পেলাই চেনি আটা দি পেলাই বনোৱাৰ পাছতনো তুমি কেনেকৈ গম পাবা তাত কি আছিলে সেইটো হয় বাৰু সেইটো কাৰণে অলপ বেয়া লাগে আমাৰ অসমীয়া ৰাইজৰ মানে এইটো মানে একদম পুৰা আপোনাৰ অৰ্গেনিক আৰু বস্তুটো কোনো ভেজাল নাই খাদ্য সামগ্ৰীৰ প্ৰতি সচেতন বহুত কম সেইটো কাৰণে সঁচা বহুত কমিছে সেইটো হয় ভাল লাগিল বাৰু আপোনাৰ কথাকেইটা শুনি দেই তাৰমানে ঘৰলৈ নিয়ালৈকে টাইট হৈ যাব এই দেখিছে নহয় আনলোড কৰিছে কালাৰটো কিন্তু মজা লাগিছে ন গুড়ৰ কালাৰ এইটো প্ৰকৃত গুড়ৰ কালাৰ এইটো দেই বেলি উঠুকিল আমি ঘৰলৈ যাওঁ বাই বাই আজিলৈ বাই বাই চাব প্ৰকৃত বস্তু সদায় খোৱাৰ ওপৰত সজাগত কৰিব তেতিয়া বেমাৰ আজাৰৰ পৰা বাচি থাকিব আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ধন্যবাদ
লৈ প্ৰৱেশ কুঁহিয়ালৈ প্ৰৱেশ কুঁহিয়াৰ লৈ আহিছোঁ গাঁৱৰ এ, পৰা খাব। প্ৰৱেশ কৰা ভকত এয়া দেখিছে নে কুঁহিয়ালৈ গাঁৱৰ পৰা প্ৰৱেশ সৰিয়হ দেখিছা কিমান সৰিয়হ বাপৰে সৰিয়হ একদম পুৰা ফুলি আছে যেনে তেনে সৰিয়হ কুঁহিয়া 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 সৰিয়হ গছ